নমস্কাৰ বন্ধুসকল আসাম অনলাইন হাৰথি চেনেললৈ আপোনালোকক স্বাগতম বন্ধুসকল কৰোনা মহামাৰীৰ কাৰণে দেশৰ জনগণৰ আৰ্থিক অৱস্থা অতি জুৰুলা এই সংকটময় অৱস্থাত আমি আপোনালোকৰ বাবে লৈ আহিছো এটি সুখবৰ আপুনি ষ্টুডেন্ট নেকি আপুনি গ্ৰেজুৱেচন ডিপ্লোমা বা ইঞ্জিনিয়াৰিং কৰি আছে নেকি তেতিয়া হলে আপোনাৰ বাবে এটি ভাল খবৰ কাৰণ আমি লৈ আহিছো Keep India Smiling Scholarship 2020 notification কোন শ্ৰেণীৰ ষ্টুডেন্টে ইয়াত এপ্লাই কৰিব পাৰিব কি ডকুমেন্টস লাগিব এই সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম এই ভিডিঅটোত গতিকে ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাওক যাতে সকলো তথ্য সঠিকভাৱে জানিব পাৰে বন্ধুসকল Body for Study বুলি এইটো এটা ওয়েবসাইট হয় আৰু Keep India Smiling Scholarship to আগবঢ়াব Colgate কোম্পানীয়ে আৰু যিসকল ষ্টুডেন্টে ক্লাস 11 বা 3 ইয়াৰ গ্ৰেজুৱেচন বা ডিপ্লোমা বা 1 ইয়াৰৰ ভোকেশনাল কোর্স তথা ইঞ্জিনিয়াৰিং কৰি আছে আৰু লগতে খেলুৱৈ সকলকো এই স্কলাৰশ্বিপটো আগবঢ়াব বিশেষকৈ EWS ষ্টুডেন্ট বিলাকক অৰ্থাৎ ইকোনমিক্যালি উইক যিবিলাক ষ্টুডেন্ট আছে তেওঁলোকক এতিয়া আহিছো আমি ক্লাস 11 ষ্টুডেন্টৰ কি এলিজিবিলিটি লাগিব তালৈ ইয়াত প্ৰথমতে কোৱা আছে যে ক্যান্ডিডেট জন 2020 বৰ্ষৰ ক্লাস 10 বোৰ্ড এক্সামিনেশন পাস কৰা হ'ব লাগিব তাৰ পিছত কোৱা আছে যে তেও ভাৰতৰ কোনো এখন ৰেকগনাইজড স্কুলত ক্লাস 11ৰ নাম ভৰ্তি কৰা হ'ব লাগিব আৰু ক্লাস 10 বোৰ্ড এক্সাম 75 মাৰ্কছৰ হৈতে পাস কৰা হোৱা হ'ব লাগিব লগতে আপোনাৰ ফেমিলিৰ বছৰেকীয়া আয় 5 লাখৰ কম হ'ব লাগিব আৰু ইয়াত আপোনালোকে লাভ কৰিব 2 বছৰ 20000 টকাকৈ এইবাৰ আহিছো আমি 3 ইয়াৰ গ্ৰেজুৱেচন বা ডিপ্লোমা কৰি থকা ষ্টুডেন্টৰ এলিজিবিলিটি লৈ ইয়াত প্ৰথমতে কোৱা আছে যে এপ্লিকেন্ট জন 2020 বৰ্ষৰ 12 বোৰ্ড এক্সামিনেশন পাস কৰা হ'ব লাগিব দ্বিতীয়তে তেওঁৰ ক্লাস 12ত 60% মাৰ্কস থাকিব লাগিব তাৰ পিছত আছে যে এপ্লিকেন্ট জন ভাৰতৰ যিকোনো এখন ৰেকগনাইজড ইনষ্টিটিউটত 3 বছৰৰ গ্ৰেজুৱেচন বা ডিপ্লোমাৰ নাম ভৰ্তি কৰা হ'ব লাগিব আৰু তেওঁৰ ফেমিলিৰ বছৰেকীয়া আয় 5 লাখৰ তলত হ'ব লাগিব ইয়াত আপোনালোকে 30000 কৈ টকা 3 বছৰ লাভ কৰিব এইবাৰ আহিছো আমি 1 ইয়াৰ ভোকেশনাল কোর্স কৰি থকা ষ্টুডেন্টৰ এলিজিবিলিটি লৈ ইয়াত প্ৰথমতে কোৱা আছে যে এপ্লিকেন্ট জন 2020 বৰ্ষৰ 12 বোৰ্ড এক্সামিনেশন পাস কৰা হ'ব লাগিব দ্বিতীয়তে তেওঁৰ ক্লাস 12ত 60% মাৰ্কস থাকিব লাগিব আৰু তেও ভাৰতৰ যিকোনো এখন ৰেকগনাইজড ইনষ্টিটিউটত ভোকেশনাল কোর্সৰ নাম ভৰ্তি কৰা হ'ব লাগিব লগতে তেওঁৰ ফেমিলিৰ বছৰেকীয়া আয় 5 লাখৰ তলত হ'ব লাগিব ইয়াত আপোনালোকে 20000 টকা এবছৰত লাভ কৰিব এইবাৰ আহিছো আমি স্পৰ্টছ পাৰ্সনৰ ক্ষেত্ৰত কি এলিজিবিলিটি লাগিব তালৈ ইয়াত প্ৰথমতে কোৱা আছে যে এপ্লিকেন্ট জন লাষ্ট 2 বা 3 ইয়াৰ্ছৰ ভিতৰত কাউন্ট্ৰি বা ষ্টেট বা নেশনেল বা ইন্টাৰনেশনেল লেভেলত প্ৰতিনিধিত্ব কৰা হ'ব লাগিব আৰু ৰেংকিংৰ ক্ষেত্ৰত যদি নেশনেল ৰেংকিং হয় তেনেহলে 5ৰ ভিতৰত থাকিব লাগিব আৰু যদি ষ্টেট ৰেংকিং হয় তেনেহলে 1ৰ ভিতৰত থাকিব লাগিব লগতে ইয়াত এপ্লাই কৰিবলৈ হলে তেওঁৰ বয়স 30 জুন 2020 লৈ 9ৰ পৰা 16 বছৰৰ ভিতৰত হ'ব লাগিব লগতে এপ্লিকেন্ট জনৰ ফেমিলিৰ বছৰেকীয়া আয় 5 লাখৰ কম হ'ব লাগিব আৰু লগতে তেও স্পৰ্টছ কোচ বা ৰেকগনাইজড স্পৰ্টছ বডি বা একাডেমীৰ পৰা অনুমোদিত হোৱা হ'ব লাগিব ইয়াত আপোনালোকে লাভ কৰিব বছৰত 75000 কৈ টকা 3 বছৰ এইবাৰ আহিছো আমি ইঞ্জিনিয়াৰিং কোৰ্সৰ ষ্টুডেন্টছৰ ক্ষেত্ৰত কি এলিজিবিলিটি লাগিব তালৈ ইয়াত প্ৰথমতে কোৱা আছে যে এপ্লিকেন্ট জন 2020 বৰ্ষত
ক্লাছ 12 বোৰ্ড এক্সামিনেশ্যন পাছ কৰা হ'ব লাগিব লগতে তেওঁ ক্লাছ 12ত 60% মাৰ্কছ থাকিব লাগিব আৰু তেওঁ ইণ্ডিয়াৰ যিকোনো এখন ৰেকগনাইজড আণ্ডাৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং প্ৰগ্ৰেমত নামভৰ্তি কৰা হ'ব লাগিব আৰু তেওঁৰ ফেমিলিৰ বছৰেকীয়া আয় 5 লাখৰ তলত হ'ব লাগিব ইয়াত আপোনালোকে 30,000 টকা বছৰি 4 বছৰ লাভ কৰিব এতিয়া আহিছো আমি উক্ত স্কলাৰশ্বিপ সমূহত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কি ডকুমেন্টছ লাগিব তালৈ প্ৰথমতে লাগিব আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ তাৰ পিছত লাগিব ভ্যালিড আইডি প্ৰুফ যেনে আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি কাৰ্ড বা পান কাৰ্ড ইত্যাদি ইয়াৰ পিছত লাগিব ইনকাম প্ৰুফ যেনে ইনকাম সাৰ্টিফিকেট বা বিপিএল সাৰ্টিফিকেট বা ফুড সিকিউৰিটি সাৰ্টিফিকেট ইত্যাদি তাৰ পিছত লাগিব 10 ক্লাছ মাৰ্কশিট আৰু লেটেষ্ট মাৰ্কশিট এণ্ড এডুকেশ্যন সাৰ্টিফিকেট আৰু লাগিব ফ্ৰী ৰিসিপ্ট বা এডমিশন লেটাৰ এটসেট্ৰা তাৰ পিছত লাগিব এন্ট্ৰেন্স এক্সামিনেশ্যন ৰিজাল্ট যদিহে আপোনালোকে এডমিশনৰ টাইমত এন্ট্ৰেন্স দিছিলে তেতিয়া হলেহে লাগিব তাৰ পিছত লাগিব যদি আপুনি ফিজিক্যালি ডিসেবল হয় তেতিয়া হলে ডিসেবিলিটি সাৰ্টিফিকেট লাগিব যদি আপুনি স্পৰ্টছৰ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপোনাৰ লাগিব স্ক্যান কপি অফ হাইয়েষ্ট পাৰফৰমেন্স এচিভড বন্ধুসকল যদি আপোনালোকে বিচাৰে কেনেকৈ এপ্লাই কৰিব লাগিব তেতিয়া হলে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকৰ সহাৰি পালে আমি নিশ্চয় পৰৱৰ্তী সময়ত কেনেকৈ এপ্লাই কৰিব লাগিব সাম্প্ৰতিক পৰিস্থিতিত কেনেকৈ নিজৰ ঘৰতেই ডকুমেন্টছবোৰ যোগাৰ কৰিব পাৰিব সকলো তথ্য আপোনালোকলৈ লৈ আহিম গতিকে বন্ধুসকল আমাৰ লগত জড়িত হৈ থাকক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে এই ভিডিঅটো আপোনালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰক যাতে এই আৰ্থিক অনাটনৰ সময়ত তেওঁলোকেও কিছু পৰিমাণে হলেও সকাহ পাব পাৰে এয়া আপোনালোকলৈ আমাৰ কাতৰ অনুৰোধ ধন্যবাদ